নমস্কাৰ, আজি মই পুনৰ আপোনালোকক এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। তো আজি মই আৰু কটীয়া গৈছিলো বিহু খানা খাবলৈ। ফাইনেলি আমি পাই গলোহি। ভিতৰত ইমানেই গৰম যে আমি গছৰ তলত বহিহে আজি ঠাহনি পাইছো। তাৰ পিছতে অকমান পাৰ্টি কৰা হ'ল, লগৰ এটাই কেম্পা আৰু চিপছ আনিলেগৈ। আৰু তাৰ পিছত আমাক ভাত খাবলৈ মাতিলে। ভাত খোৱাৰ পিছত হ'ল পইচা বিতৰণৰ কাৰ্যসূচী। 20-30খন মান কাজিয়া লাগি পইচাখিনিও ভাগ খোৱা হ'ল। বুঢ়া লোকে কয় নহয়, খানা খোৱাৰ পাছত বিহু মাৰিলে গাৰ বিষ যায়। আমি সেইটোৱে কৰিবলৈ গৈ আছো গাইজ। গামোচা গছত মাৰি বহাগীক বিদায় দি আমি জয় জুবিনদা বুলি কৈ বিহু সামৰিলো। ৰব বিহু মাৰিছো কিন্তু আমি শিলগুটি আৰু বাঁহেহে। বিহু মাৰি অহাৰ পাছত আমি দোকানত সোমালো। ডাৱৰে আকাশখন বেৰি ধৰিলে আৰু জোৰকৈ বতাহ দিবলৈ লাগিলে। তাকে দেখি ছোৱালী কেইজনী ঘৰলৈ দৌৰ মাৰিলে। ছোৱালী কেইজনী নাই, তো আমি থাকি কি কৰিম? আমি ঘৰলৈ যাওঁ। অকণ ধেমালি কৰিছো, ৰাইজ বেয়া নাপাব। যিহেতু বতৰটো বহুত বেয়া কৰিছে, কোলা কৰি আনিছে, সেইকাৰণে মই ঘৰলৈ আহিলো। আৰু বৰষুণ দিয়াৰ পিছত আকৌ ৰাতি ছাতি লৈ ওলালো। আকৌ মই ওলালো কিন্তু বিহু খানা খাবলৈ। যিহেতু মই মাছ মাংস নাখাওঁ, মোৰ কাৰণে 2 ঠাইতে পনীৰ উলিয়াইছে, তো মই যামেই ন পনীৰ খাবলৈ। খালো বলো, মই এতিয়া ঘৰলৈ যাওঁ। আজিলৈ ইমানতে ব্লগটো সামৰিছো। কাইলৈ পুনৰ এটা নতুন ব্লগত লগ পাম। আজিলৈ বাই বাই।